মই এটা কথা জনাই দিওঁ, এই পৃথিৱীত এনেকুৱা কোনো কাৰেন্সি নাই যিটো কাৰেন্সিয়ে মুস্তাফা কামাল আজহাৰীক কিনিব পাৰিব। বুজি পাইছেনে? USA কক, UK কক, আপোনাৰ লিবিয়া কক, মালয়েছিয়া কক, বিভিন্ন জাগাৰ পৰা আমি জব পাইছিলোঁ, কিন্তু সেইবোৰ জব নকৰি আমি অসমলৈ মই ঘূৰি আহিছোঁ আৰু মাহেকে 5,000 আমেৰিকান ডলাৰ মোৰ মান্থলি স্যালাৰি আছিল, হাতত আপোনাৰ প্লেনৰ টিকেট, ভিসা আৰু এপইণ্টমেণ্ট লেটাৰ আছিল। কিন্তু তেতিয়াও মই সেই জব এৰি মই অসমত আহিছিলোঁ, যাতে মই অসমত আমাৰ মুছলিম সমাজক যাতে মই কথাবোৰ জনাব পাৰোঁ আৰু যিবোৰ ভুল ৰীতি নীতি চলি আছে সেইবোৰ যাতে অতৰাব পাৰোঁ। মোৰ বিৰোধিতা কৰি ফুৰা এছামে ভাবি আছে যে মই ফেচবুকত ভিডিঅ' বনাই টকা উপাৰ্জন কৰি আছোঁ চাগে। মানে আচৰিত ধৰণৰ চিন্তাধাৰা। আচলতে হয় কি জানেনে, নেৰ' মাইণ্ডেড চিন্তাধাৰা যাৰ থাকে তেওঁলোকে আচলতে এইবোৰে ভাবে, আৰু নিজে যিটো কৰ্ম মানুহে কৰে ভাবে আনেও চাগে সেইটোৱে কৰে নেকি, হয়নে? তেনেকুৱা কথা। আৰু মই তেওঁলোকক কি ক'ম, আৰু মই এটা কথাই তেওঁলোকক ক'ব বিচাৰিম, সেয়া হৈছে যে যেতিয়া মই আফ্ৰিকা মহাদেশত ইজিপ্তত ইউনিভাৰ্চিটিত পঢ়ি আছিলোঁ, তেতিয়াই মোৰ হাতত জব আছিলে USA আৰু মাহেকে 5,000 আমেৰিকান ডলাৰ মোৰ মান্থলি স্যালাৰি আছিল, হাতত আপোনাৰ প্লেনৰ টিকেট, ভিসা আৰু এপইণ্টমেণ্ট লেটাৰ আছিল। কিন্তু তেতিয়াও মই সেই জব এৰি মই অসমত আহিছিলোঁ, যাতে মই অসমত আমাৰ মুছলিম সমাজক যাতে মই কথাবোৰ জনাব পাৰোঁ আৰু যিবোৰ ভুল ৰীতি নীতি চলি আছে সেইবোৰ যাতে অতৰাব পাৰোঁ। গতিকে যিবিলাকে ভাবি আছে যে ফেচবুক খুলি পেলাই বাছ টকা ইনকাম কৰিছে, আচলতে সেইবোৰ তেওঁলোকৰ মানে কেনেকুৱা তুচ্ছ চিন্তাধাৰা হ'ব লাগিব সেয়া আপোনালোকে এবাৰ ভাবি চাওক। আচলতে কথা কি জানেনে, ৰিয়েল মুছলিম বা ৰিয়েল গৱেষক বা স্কলাৰ আজিলৈকে তেওঁলোকে দেখাই নাই। তেওঁলোকে কাক লগ পাইছে জানেনে? এই মানুহৰ ঘৰে ঘৰে ভিক্ষা কৰি ফুৰে যে, বুজিছেনে? নিমন্ত্ৰণ পালে খাই বৈ পেলাই টকা নহ'লে নাহে, সেই তেনেকুৱা টাইপৰ ভিকাৰী টাইপৰ মোল্লাবিলাককে দেখিছে তেওঁলোকে জন্ম হোৱাৰ পিছৰ পৰা আজিলৈকে। ৰিয়েল স্কলাৰ বা গৱেষকক আজিলৈকে দেখা নাই। মই তেওঁলোকক ক'ব বিচাৰিম, যিদিনাখন এজন ৰিয়েল স্কলাৰ, ৰিয়েল মুছলিম, ৰিয়েল গৱেষকৰ সন্মুখত বহিব ন, পেণ্টতে মুতি দিব তেওঁলোকে। গতিকে চবকে তেনেকৈ ভাবাটো সেইটো উচিত নহয়। এই ফেচবুকত ভিডিঅ' বনাই টকা উপাৰ্জন কৰিবৰ কাৰণে ইমান বেয়া দিন মোৰ অহা নাই আৰু ইমান ভিকাৰীও মই নহওঁ, বুজিছেনে? যিসকলে তেনেকুৱা ভিডিঅ' বনাই আছে, টকা উপাৰ্জন কৰি আছে, তেওঁলোক হ'ব পাৰে ভিকাৰী, তেওঁলোকৰ কাম কাজ নাথাকিব পাৰে। আমাৰ কাম কাজ আছে আজিও, এতিয়াই যিকোনো সময়তে USAৰ ভিসা লগাই গৈ পেলাই তাত চাকৰি কৰি পেলাই মাহে কমচে কম ইণ্ডিয়ান কাৰেন্সি 5 লাখ টকা মান্থলি ইনকাম কৰিব পাৰোঁ। কিন্তু সেয়া কৰা নাই, মাত্ৰ ইয়াত থাকি ৰাইজৰ সেৱা কৰাহে আমাৰ উদ্দেশ্য, ৰাইজক সঁচা কথাখিনি কোৱাহে উদ্দেশ্য। কথা এষাৰ আছে নহয় যে বাঘ যিমানেই ভোক নালাগক বাঘৰ, বুজিছেনে, বাঘে কেতিয়াও ঘাঁহ নাখায়। লাগিলে বাঘে ভোকত থাকিব, ক্ষীণাই যাব, কিন্তু ঘাঁহ নাখায়। মই ইয়াতকৈ বেছি একো নকওঁ। আৰু সেই নেৰ' মাইণ্ডেড চিন্তাধাৰাৰ ব্যক্তিসকলক ক'ম, আৰে ভাই, তোমালোকৰ যদি ইমান মহাজ্ঞানী, তোমালোকৰ যদি ইমান জ্ঞান আছে, তেতিয়াহ'লে তোমালোকৰ ভিতৰত সেই যে হেড মোল্লাক মই বিচাৰি আছোঁ, হেড মোল্লাজনক কিয় ওলাই নিদিয়া তোমালোকে? সেয়া তোমালোকৰ সাহস নাই নেকি ওলাই দিবলৈ কাৰণে? তেতিয়া তোমালোকৰ মুখৰ মাত বন্ধ হৈ যায় কেলে? নে মোল্লাবিলাকক দেখি তোমালোকৰ ভয় লাগি যায়? আচলতে কি হৈছে তোমালোকৰ? সেই বিষয়ে মাত মাতাচোন চাওঁ। তোমালোকৰ মাজতে এটা নিৰ্বাচন পাতি পেলাই হেড মোল্লা এজন ওলাই দিবলৈ ইমান সময় কেলে লাগিছে? 2 মাহ সময় দিছিলোঁ, আজি 2 তাৰিখ হৈ গ'ল, কোনো খবৰে নাই। কাগজখন মই ৰাজহুৱা কৰিব কৈছিলোঁ, যিখন কাগজত দল সংগঠনে বা মুছলিম শিক্ষা অনুষ্ঠানসমূহে সাইন কৰি দিব, কাগজখনো নাই, কোনো খবৰে নাই। এই মাহৰ 6 তাৰিখে 2 মাহ সম্পূৰ্ণ হ'ব। সেই বিষয়ে তোমালোকৰ আলোচনা কৰিবলৈ সাহস নাই নেকি, নে লাজ লাগে? সেই কথাষাৰ অলপ ৰাজহুৱা কৰিবাচোন তোমালোকে চাওঁ, যিসকলে মোৰ বিপক্ষে ভিডিঅ' বনাই থাকা। বনোৱা চাওঁ, সেই বিষয়ে ভিডিঅ' বনোৱা। মইতো বাঘৰ নিচিনা কৈ আছোঁ, মোক লাগিব, ওলাই দিয়া চাওঁ সাহস আছে যদি। আৰু যদি লাজ বোলা বস্তুটো নাই, একেবাৰে নিলজ্জা হৈ গৈছা, আত্মসন্মান নাই, তেতিয়াহ'লে মোৰ ক'বলৈ একো নাই। আৰু তেনে জাতিক কোনেও শুধৰাব নোৱাৰে যিটো জাতিৰ লাজ বোলা বস্তুটো নাই। বুজি পাইছেনে?
গতিকে এইবোৰ যিবোৰ কথা প্ৰচাৰ কৰি আছে একাংশই টকা খাবলৈ কাৰণে মই এটা কথা জনাই দিওঁ এই পৃথিৱীত এনেকুৱা কোনো কাৰেন্সি নাই যিটো কাৰেন্সিয়ে মুস্তাফা কামাল আজহাৰীক কিনিব পাৰিব বুজি পাইছেনে তেনেকুৱা কোনো কাৰেন্সি এতিয়ালৈকে ওলোৱা নাই এই পৃথিৱীত ইন্টাৰনেশ্যনেল লেভেলত ইউনিভাৰ্চিটিত পঢ়িছিলোঁ আৰু তেতিয়া সেইখন ইউনিভাৰ্চিটিত থকা অৱস্থাতে পঢ়া অৱস্থাতে পৃথিৱীৰ ডাঙৰ ডাঙৰ দেশবোৰৰ পৰা আমালৈ জব অফাৰ আহিছিলে বুজি পাইছেনে USA কক UK কক আপোনাৰ লিবিয়া কক মালয়েছিয়া কক বিভিন্ন জাগাৰ পৰা আমি জব পাইছিলোঁ কিন্তু হেবোৰ জব নকৰি আমি অসমলৈ মই ঘূৰি আহিছোঁ ইয়াৰ কাৰণটো হৈছে যাতে আমি অসমত সত্য কথাখিনি বুজিব পাৰো প্ৰচাৰ কৰিব পাৰো যদি টকা ইনকাম কৰাৰ যদি মোৰ উদ্দেশ্য থাকিলেহেঁতেন তেতিয়াহ'লে বহুত নাটক কৰিব পৰা গ'লহেঁতেন আজিকালি মুল্লাবোৰে কি কৰি আছেনো এই প্ৰগ্ৰাম এটা পাতি তাতে দুটা কাহিনী কৈ দিব অলপ হুৰ লগাই গান গাই দিব জিটি বাংলা গান গাই পেলাই টকা উপাৰ্জন কৰি আছে হয় নহয় বহুতে বিভিন্ন ধৰণে টকা উপাৰ্জন কৰি আছে মোৰ আকৌ এনেকে সত্য কথা কৈ পেলাই টকা উপাৰ্জন কৰিব লাগিব নেকি হিমানখিনিও চিন্তা ধাৰা নাই নেকি নে হিমানখিনি বিবেক বিবেচনা নাই আসলতে এই ভিডিঅ' বনাই ফুৰা একাংশ মূৰ্খ পঢ়া লিখা একেবাৰে কৰা নাই পঢ়া লিখাৰ নামত জিৰো এওঁলোকে কোনো ভাল জায়গাত পঢ়া লিখা কৰা নাই বুজি পাইছেনে এওঁলোকৰ চিন্তাধাৰা হে তেনেকুৱাই নিজে মূৰ্খ সবকে মূৰ্খ বুলি ভাবে গতিকে মই তেওঁলোকক ক'ব বিচাৰিম শুদ্ধ কথা ক'বলৈ শিকা শুদ্ধ এজন প্ৰকৃত মুছলমান হ'বলৈ শিকা তেতিয়াহে ইছলামক বুজি পাবা ইয়াতকৈ বেছি একো নকওঁ জয় আই অসম